শ্বুটিং কৰিলোঁ বৰ ধুনীয়া এটা চৰিত্ৰ মৰা মানুহৰ চৰিত্ৰ এতিয়া ইণ্টাৰেষ্টিং কথা বৰ দুখ লগা কথা এটা আপোনালোকলৈ এতিয়া আগবঢ়াম এটা শ্বুটিং স্পটতে আছোঁ গোটেইবোৰ আমাৰ ষ্টাফ আৰু ক'ৰ শ্বুটিং কি শ্বুটিং মই এইবোৰ একো প্ৰকাশ নকৰোঁ বাট শ্বুটিং কৰিব আহোঁতে মই এটা চকুত লগা এটা মোৰ বেয়া লগা দৃশ্য এটা দেখিলোঁ তাকে আপোনালোকৰ ওচৰলৈ আগবঢ়াম আছোঁ গীতা মন্দিৰ আৰু মোৰ অৱস্থা আৰু মোৰ পেট ফুটা ওলাই গৈছে শ্বুটিং কৰোঁতে এতিয়া আচল কথাটো হ'ল আপুনি যদি সঁচাকৈ মানুহ আপুনি যদি সঁচাকৈ জীৱৰ শ্ৰেষ্ঠ আপোনাৰ যদি সঁচাকৈ মানৱতা আছে তেনেহ'লে আপোনালোকে অমানৱীয়তা কামবোৰ কিয় কৰে যদি আপোনালোকক মই প্ৰশ্ন কৰোঁ যে আপুনি আপোনাৰ ঘৰৰ পোহনীয়া মৰমৰ সেই বাহিৰৰ কুকুৰটোক কিমান ভাল পায় আপুনি সেই মৰমৰ বাহিৰৰ কুকুৰটোক খাবলৈ আপুনি কি খাদ্য যোগান কৰে আপুনি সেই কুকুৰটোক পেচাব কৰিব যাওঁতে শৌচ কৰিব যাওঁতে লেতেৰা জেগাত শৌচ কৰেনে শৌচ কৰাব দিয়েনে নিদিয়ে ন আপুনি মৰমৰ কুকুৰটোক ইমান ভাল পায় আপোনাৰ ঘৰৰ যদি মৰমৰ কুকুৰটোক আপুনি ইমান ভাল পায় তেন্তে এই দৃশ্যটো চাওক এয়া হৈছে ভগৱান এয়া ভগৱানৰ মূৰ্তি ভগৱানৰ নামত এয়া কালিমা আছে এয়া কালিমা আছে লগতে আছে কি কয় সুভদ্ৰা জগন্নাথ কালিমা আছে ইয়াত কালিমা আছে যদি আপুনি ঘৰৰ পোহনীয়া কুকুৰটোক ইমান ভাল পায় তেন্তে এই ভগৱানক আপুনি কিয় ভাল পাব নোৱাৰে আপোনাৰ কি মানৱতা নাই আপুনি কি জীৱৰ শ্ৰেষ্ঠ নহয় আপোনাৰ যদি মানৱীয়তা আছে তেনেহ'লে আপুনি এই ভগৱানৰ ফটোখন ইয়াত কিয় পেলাই থৈ গুচি গৈছে ভগৱানৰ এয়াই নেকি এতিয়া নৱপ্ৰজন্ম উঠি অহা প্ৰজন্মই সৰু ল'ৰা ছোৱালীয়ে কি ক'ব মা ভগৱান দেখোন গছৰ তলত থাকে কুকুৰে মুতি থৈ যায় মানুহে মুতে মানুহে তামোল খাই পিকায় এয়াই ভগৱান নেকি যদি আপোনাৰ যদি সঁচাকৈ এখন হৃদয় আছে সঁচাকৈ মানৱতা আছে পূজাৰ নামত কিবাৰ নামত যদি ভগৱানক পুজি আপুনি এই ৰাস্তাৰ কাষত এনেকৈ মূৰ্তিবোৰ পেলাই থৈ যায় 10 বাৰ চিন্তা কৰিব আপুনি এজন সঁচা ভাল মানুহ মানৱতা আছে আপোনাক জীৱৰ শ্ৰেষ্ঠ বুলি মানুহে কয় আপুনি নিজেই দি লয় যে আমি জীৱৰ শ্ৰেষ্ঠ তেন্তে এই মানৱতাৰ খাতিৰত এইবোৰ ভগৱানৰ ফটো কেনেকৈ ইয়াত পেলাই থৈ যায় দেখিছেনে মই শ্বুটিং কৰিব আহিছোঁ বেলেগ কথা কোৱা নাই এতিয়া আচল কথাটো হ'ল এনেকুৱা কাম কেতিয়াও নকৰিব পোহনীয়া কুকুৰটোকো আপোনালোকে বেয়া খাদ্য নোখোৱায় পোহনীয়া কুকুৰটোকো ইমান বেয়া নাপায় কিন্তু মই এই ভগৱানৰ ফটোকেইটা মোৰ ঘৰত লৈ যাম আৰু মোৰ ঘৰত ৰখাম এয়া ভগৱানৰ বিলৈ গণেশজী বিলৈ উফ ৰাম কিদৰে এইবোৰ কাম কৰে মানুহে উফ ৰাম এইটো এটা কিবা এটা বস্তু উফ ৰাম অকল এই 4টা বা 5টা মূৰ্তিয়ে নহয় এতিয়াও ইয়াত হাজাৰ হাজাৰ মূৰ্তি পেলাই থৈ যায় এই কোনোবাই লৈ যায় বুটলে কোনোবাই কেজি চিষ্টেমত বিকে কিন্তু আপুনি যদি প্লাষ্টিকৰ বটল এটা বুলি ভাবে তেতিয়া কোনো কথা নাই যদি কিন্তু প্লাষ্টিকৰ বটল নহয় ইয়াক সঁচাকৈ ভগৱানৰ মূৰ্তি কিয়নো এনেকৈ পেলাই থৈ যাব লাগে আপোনাৰ সেইখিনি মানৱতাৰ জ্ঞান নাইনে এতিয়া কিছুমানে এইবিলাকত ফেল থৈ যায় দলিয়াই পেলাই থৈ যায় পেল থৈ যায় মই আৰু এই গাছৰ গুৰি চুৰি এনেকৈ থৈ যাওঁ এইবিলাক এই ইয়াতে ফেল থৈ গৈছিল মই এই থুপে পেলাই থৈ যাওঁ भगवान है कहाँ रे तू है खुदा है कहाँ रे तू